হ'ব দিয়া কি খাবা টেংগো চাৰলি নহয় চলে ভাতুৰি খাবা দিয়া সেই পইচাৰ টেনশ্যন কিয় লৈছা তুমি হা গোটেই নলবাৰী কিনি দিম তোমাক মই গোটেই নলবাৰী কিনি দিম এটা 20 টকা নি ৰাস্তাবি 10 টকা দেখোন আনতে যাব 10 টকা জন 20 টকা চেজ দেখোন তাতে মই কি খাম যাবাজি মিঠাই চুৰ কৰি খাইছিলি এবাৰো খাবি আৰু মোকেলো দুই পিচ আনবি যাম দা খাম দা চলে ভাতুৰি দে বাই 20 টকাত কি পাই কৈছো যদি মোৰ সপোনবিলাক সঁচা হয় এদিন মই আহিম আৰু তোমাৰ কাৰণে মই পাটৰ কাপোৰ লৈ আহিম মৃদুলা আমি যা ঘৰৰ পৰা ওলাই যা এই ঘৰ বসিছো মুঠে যা লগৰাপিটো আছে ৰোল নম্বৰ 1 মোৰ দেখি বৰকে চাই থাকে কলেজত গেলি গম পানা মোক পতা নাই তাইক তাই কেৰা আৰু তাইৰ বয়ফ্ৰেণ্ড আছে কেৰা নেকি মই ভাবিছিলোঁ মোৰ দেখি চাই থাকে ভাল লাগিছিল মনটো হ'ব কথা নাই তই যদি ৰোল নম্বৰ 2 আছে তাও পঠ গা তাইক পঠাই দি তোৰ লগৰ ৰাপি তোৰে বৈ লৈ হ'ব ঘৰতে তোৰ আগালে কথা পাতি থাকিবি দিওঁ 8 টকা টানি কিবা খাবি দিওঁ আৰু মোক পঠাই দিবি মুখেদি মাছ কিবা তেল লগৰে বিলেগ বনা মোৰ লগত তিৰি লাগিব নালাগে কাকো ধৰা কৈছোঁ দে আগছ মাৰ পিঠিত আয়া পইচা খামটো দিছা 8 টকাটো আমি শ্বিলং নহ'লে মানালী গুচি যাম দিয়া হানিমুনত কি আনি হনুমান জয়ন্তী চান্দা হাতছি পইচা দিব লাগব না মই গোবৰ হালমা যাওঁ দে নাগে মই গলি ঘৰ চাফা কৰি থৈছো মুচি থৈছো গৰুটো আহিব নহয় ওপৰতে ধৰবি মাটিত পৰিলে কিন্তু চাবি ওপৰতে ধৰিব লাগব গৰু আগলি বাহ বিৰাট কৰি আলছো মই এতিয়া ওপৰতে কেছ দিব লাগব গৰুৰ গোবৰ চাওঁ দেই মোৰ লাগি এই তাকে হানিমুন তাৰ লগত যা হাই ফ্ৰেণ্ডছ আপোনালোকে ছোৱালী পতাব পাৰে না নেকি আই টেল ইউ হাউ টু পটাইং এ ছোৱালী বিকজ নিজৰ পেলাৰ বাদ দে দেখি ই বেলেগক আপি পতা দিয়ে দেই ই তো সদায় কিয় ওলবা লাগে তাই কিবা কৈ থাকলি